হেল্ল', ফোন কৰি আছিলোঁ। অঁ, গেলামাল বজাৰ। বা, ঠাণ্ডা বজাৰ কৰিলিয়ে? অ' চা, মই তোক আগতে কৈছিলোঁ নে? যেতিয়া তই দুৰ্গা পূজাত কেৱল তহঁত তিনিটাৰ বস্তু কিনিছিলি আৰু মোকোতো সেইটোৱে দিহা দিছিলি ন। জানো পইচা টানাটানি মোৰো আছিল। এইবাৰ পূজাও সোনকাল আহিছিল। মই সেইকাৰণে ছেপ্টেম্বৰত দৰমহা পোৱাৰ পিছতে সকলোৰে কাৰণে লৈ থৈছিলোঁ। চা, পূজা বিহু এই উৎসৱবিলাক অকল তোৰ মোৰ বা ঘৰৰ ৩জন মানুহৰ তেনেকুৱা নহয়, প্ৰত্যেকৰে হয়। গতিকে সকলোৱে বিচাৰি দেচোন কিবা এটা, হয়নে? সেইকাৰণে মই সৰুকে বস্তুৱে, দামী নহয়, কম দামী বস্তুৱে যোনে যি ভাল পায়, সৰু সুৰা বস্তু কিবা এটা লৈ থৈছিলোঁ। পিছত চাচোন, দুৰ্গা পূজাটো আমাৰ চবৰে বহুত দুখৰে গ'ল দেচোন, প্ৰতিজন অসমীয়াৰ কাৰণে। কিন্তু মই সৰুকে লৈ থৈছিলোঁ। এই উৎসৱ পাৰ্বণবিলাকত মই সকলোৰে কাৰণে কিবা এটা মানে চেষ্টা কৰোঁ পাৰাখিনি, আৰু নোৱাৰিলে নাই। কিন্তু আৰু দুজনে পালিম, বাকীবিলাকে নাপালোঁ, সেনেকুৱা হ'লে মনবিলাক গধুৰ হৈ থাকে ন। সেইকাৰণে চেষ্টা কৰোঁ আৰু দে, সেইটো নকৰিবি। নেক্সট টাইম তই এইটো ভুল নকৰিবি। ঠাণ্ডা কাপোৰ দিলি চবকে, এতিয়া ভাল লাগছেনে? দে।